মই আপোনালোকক সুধি থাকোঁ যে কেনেকুৱা ব্লগ লাগে কেনেকুৱা ভিডিঅ' লাগিছে আপোনালোকে কমেণ্টছ নকৰে তাৰ কাৰণে মই অলপ বেয়া আৰু কিন্তু একো নাই আপোনালোকে প্লিজ কমেণ্টছ কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা ভিডিঅ' লাগিছে আপোনালোকক লৈ আনিবৰ কাৰণে ট্ৰাই কৰিম আৰু এইটোৱেই হ'ল মোৰ কণ্টেষ্ট আৰু এইটো কণ্টেষ্টত কি আছে নাছে আজি সকলোখিনি মই আপোনালোকক দেখুৱাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে আৰম্ভ কৰোঁ অসমীয়াত কৈ দিলোঁ ইংলিছ নকওঁ আৰম্ভ কৰোঁ ব'লক তেতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যোনে মোৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ব্লগটো চাইছে তেওঁলোকে নিশ্চয় জানে কাৰণ মই তাতে এইটো দেখাইছিলোঁ চ' সেইসকলে জানিব আৰু তাৰপিছত এইটো হৈছে মোৰ গডৰেজ তো আজি দেখা মোৰ মেখেলা চাদৰ কালেকশ্যন আৰু এইফালে হৈছোঁ এইজনী মই ঘৰতে এনেকৈয়ে থাকোঁ আৰু মোৰ গডৰেজত যিমান কাপোৰ আছে সকলোখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মই যিহেতু মোৰ কাপোৰ বহুত আছে আৰু আলি মেলিও হৈ আছে ভালকৈ ঠিক কৰিব পৰা নাই তো যিমান পাৰোঁ আপোনালোকক দেখুৱাম মই আৰু ইমান বেছি দেখুৱাটোও সম্ভৱ নহয় আপোনালোকে চাব পাৰে এইখিনি গোটেই মোৰ মেখেলা চাদৰেই হয় আৰু এইফালেও আছে বাৰু তো ইমানখিনি দেখুৱাব নোৱাৰিম যিমানখিনি পাৰোঁ মই ইয়াৰ পৰাই দেখাম ৱেলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো বহুত ভালে আছে ময়ো ভালে আছোঁ কিন্তু এইকেইদিন মোৰ মনটো অলপমান বেয়া হৈ আছে যিহেতু ভিডিঅ' আপলোড কৰিব মই পৰা নাই কাৰণ জানে ইমান বেছি মানে এইকেইদিন গৰম পৰিছে আজি মানে কিবা মংগল হঠাতে বৰষুণ দি দিলে আৰু আজি মোৰ বহুত কাপোৰ ধুব লগা আছিলে তো সেইকাৰণে চাগে বৰষুণটো দি দিলে আৰু কি ক'ম তো একো নাই এইকেইদিন বহুত বেছি গৰম দি আছিলে সেইকাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু যিহেতু মই নিউ ইউটিউবাৰ হয় আৰু বেছি ইমান টকা পইচা থকা মানুহ নহয়তো চব সদায় আপোনালোকক এদিন দুদিনৰ মূৰে ভিডিঅ' দি থকাটো ক'ৰবাত যাই পেলাই ভিডিঅ' দি থকাটো ইমান সহজ কথা নহয় কাৰণ পইচাৰো কথা আহি পৰে তো সদায় তেনেকৈ মোৰ দিয়া নহয় আৰু সেইকাৰণে অলপ বেয়াও লাগিছে মনটো সেইকাৰণে ভাবি আছিলোঁ যে কি আপোনালোকৰ কাৰণে কি ভিডিঅ' দিওঁ ভাবি পোৱা নাই চ' সেইকাৰণে আজি হঠাতে ভাবিলোঁ যে মই মেখেলা চাদৰৰ ব্লগ এটা দিওঁ তো সেইকাৰণে ভাবিলোঁ যে মেখেলা চাদৰ কালেকশ্যনটো কৰি লওঁ তো সেইকাৰণে মই এইটো ডিচিশ্যন ল'লোঁ আৰু যিহেতু কৰি যাব পৰা নাই আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কিন্তু আপোনালোকক সুধি থাকক আপোনালোকে কমেণ্টে নকৰে আৰু এইকেইদিন মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই ভিউ কম হৈ আছে কাৰণ কিয় মানে যিহেতু মোৰ ইউটিউবৰটো সৰু হয় আৰু আপোনালোকে ছাপোৰ্ট কৰিব মৰম কৰিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম তেতিয়াহে মোৰ চেনেলটো ডাঙৰ হৈ যাব চ' প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইবাৰ বা ভিউ কম হৈ যায় আপোনালোকে ছাবস্ক্ৰাইব নকৰি কিছুমান লাইক নকৰিব চেষ্টা নকৰিব আমাৰ নিচিনা বহুত ইউটিউবাৰ আছে যিহেতু বেছি ফেমাছ নহয় আৰু তো প্লিজ এনেকুৱা নকৰিব সকলোকে সমানে ছাপোৰ্ট কৰিব তো আহকচোন এতিয়া মোৰ মেখেলা চাদৰ কালেকশ্যনটো চাওঁ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিম ৰ'ব গাইছ আগতে ভিডিঅ'টো চোৱাৰ আগতে এটা কথা কৈ লওঁ যে এইটো স্কাৰ্টত আহি আছে তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তেতিয়াহে গম পাব যে চাদৰযোৰ চেঞ্জ কৰি লৈ গৈছে কাৰণ সেইযোৰত ইমান কমফৰ্টেবল পোৱা নাছিলোঁ মই এনেকুৱা কালাৰ চাদৰ এযোৰ পিন্ধা যায় কমফৰ্টেবল পোৱা নাই কাৰণে মই এইটো চেঞ্জ কৰি লৈছোঁ তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তেতিয়া আপোনালোকে গম পাব আচ্ছা তো প্ৰথমতে আপোনালোকক মই দেখাম এয়া ব্লু কালাৰ মেখেলা চাদৰ তাৰপাছত দেখাম ব্লেক তাৰপাছত এয়া আৰু এইযোৰ দেখা যাম তো ফাৰ্ষ্ট দেখাম ব্লুযোৰ তো এইযোৰ মই বেছি দিন হোৱা নাই পৰহি লৈছোঁ বেছি দাম হয় মাত্ৰ 700 টকা অনলাইনত এইযোৰ কাপোৰ ওলাই আছে বহুত ট্ৰেণ্ডিঙত চলি আছে আৰু তো এইযোৰ লৈ ল'লোঁ মই আৰু বৰ্তমান চিলাব দিয়া নাই চিলাব দিম আৰু তাৰপিছত চাব পাৰে এইটো ডিজাইন মোৰ বহুত বেছি ভাল লাগিছে তো তাৰ কাৰণে এইযোৰ লৈ ল'লোঁ আৰু মোৰ লগত কেনেকুৱা লাগিছে প্লিজ কমেণ্টছ কৰিবচোন আৰু এইযোৰ চাদৰ নেকি হয়তো এইটো চাদৰ মানে মই ভালকৈ খুলি মেলি চোৱা নাই এতিয়ালৈকে লৈছোঁ যদিও মানে চাব পাৰে পিন্ধি নেদেখাওঁ আৰু মানে বহুত সময় গুচি যাব যে দেখালোঁ আৰু অলপ মিলি দেখাব ৰ'ব এতিয়া চলিছে কাপোৰবোৰ মানে এনেকুৱা হয় যেতিয়া জাপা থাকে ন ওলাবৰ কাৰণে সহজ কিন্তু ইমান কাপোৰ জাপিবৰ কাৰণে বহুত কষ্ট হয় তো নেক্সট দেখাওঁ ব্লেক কালাৰ এইযোৰ কি হ'ল মোৰ মায়ে দৰ্জিটাতে চিলাব দিওঁতে বোলে মেখেলাখনে দৰ্জিটো হেৰাই পেলালে চ' মনটো অলপ বেয়া লাগিছে আৰু হ'লে একো নাই ফুল হয়ে সৰু সুৰা মানুহ তো ইমান ভৰিও থকা নাই হ'লেও বেয়া লাগিছে আৰু উপায় নাই যিহেতু তো ইয়াত চাব পাৰি বেছি খুলি মেলি নেদেখাওঁ আৰু এইযোৰে হৈছে চাদৰ আৰু এইটো ইমান মোৰ ভাল লগা নাই কাৰণ সৰুকৈ দিছে আৰু এই দহিটো অলপ ডাঙৰকৈ দিলে মানে মোৰ ভাল লাগে তো সৰুকৈ দি পেলাই একো প্ৰব্লেম নাই চলি যাব আৰু এইযোৰ ব্লেক কালাৰৰ মেখেলা এযোৰ কিনিব লাগিব আৰু যিহেতু মেখেলাটো হেৰাই দিলে দৰ্জিয়ে একো প্ৰব্লেম নাই তো এতিয়া দেখাম মই এইযোৰ কি কালাৰ বুলি কওঁ অলপ পাতল আৰু পাৰ্পল কালাৰ হয় এইযোৰ কিন্তু বহুত দেই বহুত ওজন আছে এইযোৰ যিহেতু পোনাৰ ফুল হয় আৰু বহুত ওজন বহুত ফুল আছে এইযোৰত মানে খালী ঠাই নায়ে আৰু তেনেকুৱা
এয়া এযোৰ আৰু এইফালে অলপ দীঘল দীঘল কৰি ফুলবিলাক আছে আৰু তাৰপিছত এতিয়া য়েল্ল' কালাৰ তাৰে পাই থাকিব নেকি এযোৰ চাব পাৰি আপোনালোকে এয়া চিম্পল হয় বাৰু বাট এইখিনি ভাল লাগিছে যিহেতু মোৰ পাৰ্পল কালাৰ ভাল লাগে তো সেইকাৰণে ভাল লাগিছে আৰু তাৰপিছত আৰু এইযোৰ যে দেখালোঁ তাৰে এইখন মেখেলাখন এইযোৰ হৈছে মেখেলাটো আৰু এইযোৰ মেখেলাটো অলপ খুলি দেখাইছোঁ তাৰপিছত এইযোৰ যে দেখালোঁ এইযোৰৰ এইটো চিম্পলকৈ চিলাইছোঁ আৰু ব্লাউজটো চাব পাৰে এইটো পিছফালৰ ডিজাইনটো হেৰি আৰু ডিজাইনটো চিম্পল ফুল আছে আৰু তাৰে এইযোৰ মেখেলাটো আৰু ধুনীয়া লাগিছে এইযোৰ যিহেতু ওপৰলৈকে ফুল আছে বেলেগে ফুল আছে আৰু এইযোৰ ভাল লাগিছে তাৰপাছত এতিয়া আৰু এইযোৰ মেখেলা চাদৰ এইটো ব্লাউজটো কিনি কিনে ভালকৈ থৈ দিয়া নাছিলোঁ যে সেইকাৰণে ব্লাউজৰ অৱস্থা এনেকুৱা হৈছে চাব পাৰে ইস্ত্ৰি কৰিব লাগিব এতিয়া দেখাম এইযোৰ মোৰ ভাল লাগিছে এইটো কি জানে মোৰ লগত এইটো কালাৰ ব্লু কালাৰটো মোলৈ ইমান মানে শ্বুট নকৰে তো মোৰ এইটো ডিজাইনটো দেখিছে বহুত ভাল লাগিলে তো সেইকাৰণে মই লৈ ল'লোঁ আৰু মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় চাগে বেছি ভাল কাৰণে আৰু এইযোৰ হৈছে মেখেলাযোৰ চাব পাৰে আৰু এইটো ব্লাউজটো মই তেনেকুৱাই ডিজাইন দিছোঁ পিছফালৰ ডিজাইনটো আৰু চাব পাৰে তাৰপাছত আৰু এইটো হৈছে চাদৰ নিউ ডিজাইনৰে হয় এইখিনি এনেকুৱাকৈ মাজত থাকে আৰু তাৰপিছত এইখিনি তাৰপাছত দেখাম এইযোৰ বহুতবাৰ পিন্ধিছোঁ মই আৰু এইযোৰ অনলাইনত ওলাই আছে বাট মই এইটো অনলাইনত কিনা নাই আমাৰ ইয়াতে কি বুলি কওঁ আমি কাষ্টমাৰী বুলি কওঁ আৰু এজন দোকানী আহে আৰু বাইক লৈ পেলাই আহে কাপোৰ চাপোৰ বেচে আৰু তাতে লৈছোঁ এইযোৰ কিমান বাৰ ল'লে দামটো পাহৰিলোঁ মনত পৰিলে নেক্সট ভিডিঅ'ত কৈ দিম এইটো চাদৰ গোটেইখিনি খুলিয়ে পালোঁ মই এইযোৰ হৈছে ব্লু বাট কেমেৰাত অলপ বেলেগ বেলেগ দেখি আছে তো একো প্ৰব্লেম নাই আপোনালোকে চাব পাৰে ইয়াৰ ডিজাইনটো বহুত ভাল কাপোৰযোৰ চাব পাৰে আৰু এইযোৰ মেখেলা তাৰপাছত এতিয়া দেখাম এইটো কি কালাৰ বুলি কওঁ আপোনালোকে এইটো কি কালাৰ বুলি কয় কমেণ্ট কৰিব এইটো মই বডি কালাৰ বুলি কওঁ কিন্তু এইটো ওচৰত বডি নহয় অলপ পিংক টাইপ হয় এইটো মই এইটো বডি কালাৰ বুলি কওঁ আৰু এইফালে এইটো হৈছে মেখেলা এয়া এটা কালাৰটো অলপ বেছি বেলেগ দেখি আছে চাব পাৰে হৈছে মেখেলা আৰু অলপ খুলি কিনে দেখাওঁ দেখা পালে আৰু এইযোৰ হৈছে চাদৰযোৰ আৰু যদি চাব পাৰে বেলেগ বেলেগ কালাৰ দিয়া আছে বাট মোৰ বেলেগ বেলেগ কালাৰ দিলে ইমান এটা ভাল নালাগে কিন্তু এনে যিটো ময়ো কোৱা নহ'ল ফটকৈ দি পালে তো এয়া আৰু চাব পাৰে এইযোৰ চাদৰ এইখিনি আৰু এইখিনি গুণাৰ একচুৱেলি ভাল লাগিছে আৰু অলপ এইযোৰ আছে তেনেকুৱা ফুল বেছি আছে চাদৰ তাৰপাছত দেখাম আৰু যোনে মোৰ ডাউজনৰ ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয় চিনি পাইছে চাগে এইযোৰ মেখেলা চাদৰ চাই কিনে চাব পাৰে এইযোৰ মোৰ ভাল লাগিছে আৰু যোনে মোৰ ৰিলচবোৰ চাইছে তো তেওঁলোকে চাগে দেখাই পাইছে এইযোৰ মেখেলা চাদৰ আছিলে এইযোৰ চাব পাৰে ইমান ধুনীয়া ভাল লাগিছে তাৰপাছত আৰু দেখাম আৰু এইযোৰ যে মেখেলা চাদৰৰ এইযোৰ হয় পিছফালে ডিজাইনটো আৰু এইটো ফিটাটো ভাল লাগিছে এইটো ব্লাউজটো মোৰটো অলপ ডাঙৰ হয় সেইকাৰণে অলপ চিলাই আনিলোঁ চিলাই কাৰণে এইটো দিম বুলি ভাবা নাছিলোঁ কিন্তু এইটো দিব লগা হৈ গ'ল এইটো নিদিলে আৰু মিলি নাযায় সেইকাৰণে দিব লগা হৈ গ'ল এতিয়া আৰু এইটো এটা বস্তু এইটো অলপ বেলেগকৈ দিব দিছিলোঁ কাৰণ নিউ দৰ্জি আছিলে ভালকৈ চিলাব নাজানে ময়ো গম নাপাওঁ পটককৈ দিব উপায় নাই এনেকৈ দিব লগা হৈ গ'ল আৰু মই অলপ বেলেগকৈ ভাবি দিছিলোঁ কিন্তু এনেকুৱা নহ'ল আৰু তাৰে এইযোৰ মেখেলাটো চিম্পল এইটো ওপৰলৈকে ইমান নাই বাৰু চাব পাৰে আৰু এইযোৰ হৈছে চবতছে ফাৰ্ষ্ট ব্লাউজটোৱে দেখাওঁ আৰু এয়া চাব পাৰে পিছফালে মই পিঠিখন এনেকুৱা ডিজাইন দিছোঁ তাৰপিছত এয়া হাতখন আমৰিলা ডিজাইন দিছোঁ যিহেতু মই আমৰিলা ডিজাইন হাতৰ বহুত বেছি ভাল পাওঁ তো কাৰণে আমৰিলা ডিজাইন দিছোঁ আৰু এইযোৰ হৈছে ব্লেক কালাৰ মেখেলা চাদৰ মোৰ বহুত বেছিয়ে ভাল লাগিছে আৰু মই ব্লেক কালাৰ পিংক কালাৰ হোৱাইট কালাৰ বহুত বেছি ভাল পাওঁ আৰু বেঙুনীয়া কালাৰটো ভালেই পাওঁ আৰু এয়া চাব পাৰে ফুলবিলাক আৰু দেখা পালে আৰু এইটো হৈছে মেখেলা ওপৰলৈকে ফুল নাই ওপৰখিনি চিম্পল সেইখিনি দেখাই দিলে অলপ তাৰপিছত এইযোৰ ব্লেক কালাৰ মেখেলা চাদৰ লগত এটা বস্তু আপোনালোকে ধৰিব পাৰিছে আৰু মন কৰিছে চাগে যেতিয়া মই
এইযোৰ মেখেলা চাদৰ কিনিছিলোঁ ন, তেতিয়া মই এইযোৰ ব্লেক কালাৰৰ মেখেলা চাদৰযোৰ কথা মানে পাহৰি গৈছিলোঁ, সেইকাৰণে চেম অলপ ডিজাইনৰ কিনি পালোঁ মই। কালাৰ বেলেগ বেলেগ, এইটো ফুলটো অলপ একে আৰু চাব পাৰে, এয়া অলপ একে আৰু অলপ একে, ইমান বেছি নহয়, অলপ একে, কিন্তু ক'ব গ'লে চেম আৰু কাপোৰযোৰ, যিহেতু এইটো এনেকুৱা চেম ফুল নহয়, এইবিলাক চেম ফুল দেখা পাইছে, ইয়াতো চেম ফুল আছে এনেকুৱা হোৱাইট আৰু পিংক, ইয়াতো হোৱাইট আৰু পিংক আছে, অলপ আৰু মিলে। তো এতিয়া নেক্সট দেখিব এয়া অৰিজিনেল পূৰা একদম মুগাৰ মেখেলা চাদৰ। এয়া মই আজিলৈকে এবাৰো পিন্ধা নাই, মানে বিয়া হোৱাৰ পাছৰ পৰা এবাৰো মই পিন্ধা নাই। অৰিজিনেল হয়, মই এবাৰো পিন্ধা নাই, ভাবি আছোঁ কেতিয়া পিন্ধিব পাম, কেতিয়া পিন্ধি পাম। মাৰটোৱে যোৱা নাই আৰু পিন্ধি চিন্ধি ধুই দিয়াৰ পাছত হয়তো ইয়াতে মাৰটো যাব পাৰে। কমচে চাদৰ, তাৰপাছত আৰু এইযোৰ হৈছে মেখেলা, অলপ মিলি কিনে দেখাব ৰ'বা। এয়া নিচিনা অলপ প্লাষ্টিক নিচিনা, কিন্তু অৰিজিনেল যে সেইকাৰণে তো ফুল চাব পাৰে। তো আৰু এইযোৰো বহুত ধুনীয়া, এইযোৰ বৰ্তমান মই এতিয়ালৈকে চিলোৱাই নাই, এনেকুৱা বহুত মোৰ মেখেলা চাদৰ আছে যেনেকৈ মই এতিয়া চিলোৱাই নাই, চিলাব পৰা নাই। এইযোৰো বেয়া লগা নাই, ভালে লাগিছে। চ' মেখেলা নিকিনে চাদৰ বা খুলিবই পৰা নাই ৰ'বা। হয়তো এইযোৰ চাগে মোৰ মতে মেখেলা আৰু চাব পাৰে ফুলবিলাক চাগে মেখেলা, আৰু এইফালে ডাঙৰ ডাঙৰ ফুল আছে। এইযোৰ চাগে মেখেলা দেই। তাৰপিছত আৰু এইযোৰ হৈছে চাদৰ, চাদৰখন অলপ মেলি কিনে দেখাই দিওঁ। অলপমান দেখাই দিলোঁ আৰু। তাৰপাছত এতিয়া দেখাম আকৌ যেনেকুৱা চেম, এইটো অলপ বহুত পাতল লাগে সিফালে। আজিকালি চব এনেকুৱাই ফুলবিলাক ওলাইছে ন, এনেকুৱা ডিজাইনৰে ফুলবিলাক বহুত বেছি ওলাইছে। এইযোৰো চিলোৱাই নাই, কৈছোঁ নহয় বহুত আছে কাপোৰ চিলাবৰ কাৰণে। তো এইফালে চাব পাৰে, অলপমান পাছত আৰু এইযোৰ চাদৰ চাগে, চাদৰ অলপ চাব পাৰি, ইয়াৰ ফুলবিলাক দেখুৱাই দিলোঁ। আৰু এইযোৰ চিলোৱাই হয়, এইযোৰ কিন্তু কাপোৰযোৰ বহুত বেছি গৰম আছে, আৰু এইযোৰ হৈছে মেখেলা বহুত বেছি গৰম আছে, যিটো গৰমত পিন্ধিব নোৱাৰি মানে একদম। কিন্তু পিন্ধিছোঁ দুবাৰমান পিন্ধিলোঁ। এয়া মেখেলা, ইয়াত অলপ ফুলবিলাক চাব পাৰে। তাৰপিছত এয়া আৰু এইযোৰ অলপ একো ডিজাইন চিজাইন দিয়া নাই, চিম্পল ব্লাউজ হয়, চিম্পল ব্লাউজ, একো নাই পিছফালে। তাৰপিছত এইখন হৈছে চাদৰ, অলপ দেখুৱাই দিছোঁ গাত লৈ পেলাই। আৰু এয়া এইটো কিন্তু মোৰ বহুত বেছি ভাল লাগিছে, চাব পাৰে দহিটো মানে বহুত বেছি ভাল লাগিছে মোৰ, ভাল লাগিছে। আৰু অলপমান মেলি দেখাওঁ, চাদৰখন মানে বহুত বেছি চিম্পুল, বেছি ফুল নাই আৰু ধুনীয়া আৰু চিম্পুল, আৰু ধুনীয়া মানে ধুনীয়া চিম্পুল। তাৰপিছত সেইটো হৈছে মানে নামঘৰ মন্দিৰ চন্দিৰ পিন্ধি যাবৰ কাৰণে এযোৰ এক্সট্ৰা কৰি মানে এইটো লৈ লৈছোঁ। কিন্তু এইটো চাদৰখন অলপ বেয়া হৈ গৈছে, মানে কম দাম যে ন, বেছি ধনী মানুহ হয়তো বেছি পইচা নাই, সেইকাৰণে অলপ কম দামছে লৈ যায়, সেইকাৰণে মানে দহিবিলাক ওলাই যায় আৰু সেইকাৰণে বেয়া। একো নাই, মই দহিটো লগাই ল'ম বাৰু। চাব পাৰে বহুত মানে ধুনীয়া, আল্টিমেট কালাৰ, বহুত ধুনীয়া। এইটো চাব পাৰে হোৱাইট কালাৰ লগত এইটো কালাৰ বহুত বেছিয়ে ভাল লাগে। এয়া এবাৰমান এইটো মই নামঘৰত মন্দিৰত পিন্ধি গৈ পাইছোঁ বাৰু, বহুত ধুনীয়া, বেছি ফুল চুল নাই, চিম্পল। আৰু এয়া এইখিনিয়ে ফুল, জাষ্ট এইখিনি আৰু চাব পাৰে। বহুত ধুনীয়া। আৰু এই এনেকুৱা দুটা মোৰ মায়ে মোৰ কাৰণে মানে মোক দিছিলে, আৰু এইটোৱে এনেকুৱা দুটা মাৰিব পাৰিম, এইযোৰ কালাৰ একেই, ছেইম আৰু একেই। তাৰপিছত মোৰ ব্লাউজবিলাক বহুত বেছি পাতল, সেইকাৰণে মাৰি দিলে। আৰু ইয়াৰে এইখন মেখেলা চাদৰখন ক'ত বা থাকিলে, বৰ্তমান বিচাৰি পোৱা নাই। মেখেলাখন চাদৰ হ'ব বাৰু, চাব পাৰে।
মেলি কিনে দেখাওঁ এয়া ফুল আছে তাৰপাছত নেক্সট দেখাম এইযোৰ য়েল্ল' কালাৰৰ মানে এনেই আৰু ওচৰে পাজৰে পিন্ধি যাব পাৰি আৰু এনেকুৱা মেখেলা চাদৰ য়েল্ল' কালাৰ এয়া এনেকুৱা ফুলবিলাক মোৰ বহুত বেছি ভাল লাগে অলপ দেখাই লওঁ আৰু এযোৰ চিলোৱা নাই বাৰু মেখেলাখন চিলাব লাগিব অলপ দুটাই দেখাইছোঁ এয়া তাৰপিছত এইযোৰ হৈছে চাদৰযোৰ বহুতবাৰ পিন্ধিলোঁ দে গাইজ চাদৰ চ' গাইজ এতিয়া দেখা মই চিংগল মেখেলা চাদৰ ইয়াৰ চাব পাৰে হৈছে মেখেলা কোনো চিলোৱাই নাই বহুত জেগাত চিলোৱাই নাই এয়া ফুলটো চাব পাৰে চিম্পল হয় আৰু ঘৰত পিন্ধি থাকিব পাৰি বা ওচৰত গ'লেও এনেই পিন্ধি যাব পাৰি আৰু ওচৰে পাজৰে ত' এইখিনি চিম্পল এয়া অলপমান খুলি দেখাই দিওঁ এয়া এইখিনি হৈছে চাদৰ বহুত বেছিয়ে চিম্পল আৰু দহিকেইটা মোৰ বহুত বেছি ভাল লাগিছে অৰেঞ্জৰ লগত ব্লেক কালাৰ ভাল লাগিছে বহুত বেছি ভাল লাগিছে তো আৰু ইয়াৰে এইযোৰ মেখেলা চিম্পল মেখেলা চাদৰ এইযোৰ যোৰা তাৰপিছত এইখন দেখাওঁ এইখন বাৰু অলপ পুৰণা হৈছে বহুতবাৰ পিন্ধিছোঁ এখন মেখেলা নামঘৰে যাই পিন্ধি যাব পাৰি আৰু ইয়াৰে চাদৰখন চিলাব দিছোঁ বৰ্তমান আনিব পৰা নাই আজি বহুত 2 দিনমান হ'ব আৰু তাৰপিছত 2 দিনমান চাগে বেছি হ'ব একো নাই আনিম বাৰু আজি আনিব কৈছিলোঁ মানুহে নাই একো নাই পাছত যাম আৰু দেৰি কৰি আৰু এইখন চাব পাৰি এইখন নামঘৰতে পিন্ধি যোৱা হয় কিন্তু এইযোৰ অলপ মানে পুৰণা টাইপ হৈ যাব বহুত পিন্ধিছোঁ এইযোৰ বহুতবাৰ পিন্ধিলোঁ যে ইয়াৰে চাদৰ নাই অলপ মিলি পেলাই দেখাই দিওঁ আৰু এতিয়া এইযোৰ দেখাম এইযোৰ ছিংগল চাদৰ নামঘৰ হিচাপে পিন্ধি যাব পাৰি মোৰ ঘৰত মানে বেছি কৰি মানে নাম চাম পাতি থকা যায় আৰু আমাৰ মন্দিৰ চন্দিৰ যাই থকা যায় যি হয় মানে তাতে সেইটোতে আমাৰ চকী চকী দিয়া যায় সেইকাৰণে মানে এনেকুৱা মেখেলা চাদৰ বহুত মানে লগা হয় আৰু আমাৰ তো এইকাৰণে মই এনেকুৱা বহুত কেইযোৰ আছে তো লৈ লৈছোঁ আপোনালোকে চাব পাৰে আইটেম চিম্পল হয় আৰু এইবিলাক চাব এইযোৰ লৈ লৈছোঁ তাৰপিছত এতিয়া দেখাম এইযোৰ মই নামঘৰ পিন্ধি যোৱা হয় আৰুতো যোনে মোৰ ভিডিঅ'বোৰ চায় আৰু যোনে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'বোৰ চায় সিহঁতে নিশ্চয় জানে মোৰ ঘৰত বহুত ডাঙৰ মন্দিৰ আছে ৰাতিপুৱা মানে কেতিয়াবা যাওঁ আৰু মন্দিৰত সোমাওঁ ফুল চুল ল'বৰ কাৰণে তেতিয়া মানে এনেকুৱা বা বেলেগ এযোৰ এনেকুৱা মানে বগা মেখেলা চাদৰ এযোৰ পিন্ধি পেলাই যাওঁ আৰু চাব পাৰি বেছি ফুল চুল নাই চিম্পল এয়া এখন চাদৰে হয় আৰু এইখিনি অলপ য়েল্ল' কালাৰ ৰেড ব্লেক এনেকৈ আছে আৰু বহুত বেছি চিম্পল হয় আৰু এইযোৰ হৈছে অলপ ৰিহাৰ নিচিনাই হয় ৰিহা টাইপে হয় কিন্তু ৰিহা নহয় একচুৱেলি চাব পাৰে এয়া একদম চিম্পল আৰু এইবিলাক এনেকৈ ফুলবিলাক আছে এয়া এনেকুৱা অলপ দূৰে দূৰে ফুলবিলাক আছে আৰু এইবিলাক এনেকৈ ফুলবিলাক আছে আৰু তাৰপাছত এইযোৰ ব্লু কালাৰ লগত আছে ব্লেক এইটো চাবৰে হয় এয়া ব্লেক বহুত বেছি চিম্পল এইযোৰ হৈছে চাদৰ বহুত বেছি চিম্পল আৰু ফুলচুলবিলাক আছে আৰু এনেকুৱা দুখন ল'লোঁ নেকি মই মেখেলা না মই যে এনেকুৱা দুখনমান চেম যে এয়া চাব পাৰে চেম কেতিয়া মানে এনেকৈ দুখন ল'লোঁ পাত্তাই নাই মানে খালি এইটো অলপ পাৰ্পল কালাৰ বেগুনীয়া কালাৰটো অলপ ব্লেক হয় একো নাই অলপ দেখা দিছোঁ আৰু মানে এইযোৰ চিলালোঁ নেকি আৰু এইযোৰ চিলোৱা নাই আৰু চাব একদম চিম্পল ব্লেক কালাৰ আৰু এইযোৰ পাৰ্পল কালাৰ চিম্পল একেই হয় আৰু ন খালি কালাৰটো বেলেগ এইযোৰ চিলোৱা নাই বাৰু চিলাব লাগিব তো নেক্সট হৈছে মই যে অলপ আগত ক'লোঁ ন মন্দিৰ চন্দিৰ যাব লগা হৈ থাকে আৰু ঘৰতো নাম চাম পাতি থকা যায় তো তাৰ কাৰণে এনেকুৱা মেখেলাযোৰ বহুত বেছি লগা হয় সেইকাৰণে এনেকুৱাও লৈ লৈছোঁ এইখন এইটো মোৰ দোকানে ভাল লাগিছে মানে ডিজাইন আছে চব এয়া বহুত বেছি ভাল লাগিছে আৰু অলপ খোজ খাই যোৱা নিচিনা আছে ভালকৈ নথল জেগাটো সেইকাৰণে
এয়া অলপ মাজলৈ এনেকুৱা কৰি হয়তো কেমেৰাত ভালকৈ লোৱা নাই কিন্তু মাজত চাব পাৰি অলপ বগা বগা এইবিলাক এয়া আজাদ আছে তো সেইকাৰণে এইবোৰ মানে মোৰ বহুত বেছি ভাল লাগে চাবলৈ তাৰপিছত নেক্সট মই এইযোৰ ল'লোঁ এইযোৰো মেখেলাই হয় এইযোৰ মোৰ বাইদেউ চইচ কৰি দিছিলে দেই সিদিনালৈকে বেছিদিন হোৱা নাই আজি এসপ্তাহ হোৱা নাই চাগে এইযোৰ লোৱা এইযোৰ চিংগল মেখেলা এয়া ফুলবিলাক চাব পাৰে পাৰ্পল কালাৰ হয় মেখেলা পাৰ্পল কালাৰ কেনেকুৱা লাগিছে কমেণ্টছ কৰিব চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে মোৰ আজিৰ ভিডিঅ'টো চাই যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু এনেকুৱা ধুনীয়া মোৰ মেখেলা চাদৰ কালেকশ্যন চাব যদি বিচাৰে দেন প্লিজ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কেনেকুৱা মেখেলা চাদৰ কালেকশ্যন লাগে চ' মই লৈ আনিম আৰু বেছি হয়তো দেখাব পৰা নাই যিমানখিনি পাৰোঁ দেখালোঁ আৰু এইটোৱে হ'ল মোৰ এটাই গডৰেজ আৰু গডৰেজত যিমান আছিলে তাৰে আধা দেখালোঁ গোটেইখিনি দেখুওৱা সম্ভৱ নহয় আৰু ইমান বেছিও নাই বাৰু হ'লেও যিমানখিনি পাৰোঁ মই দেখালোঁ চ' আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে চ' আকৌ লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ত চ' কেনেকুৱা ব্লগ লাগে আপোনালোকক কমেণ্টছ কৰি জনাব